নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে বেটাৰ লাইফলৈ স্বাগতম জনালোঁ আজি খুব এবিধ ধুনীয়া মই ফ্ৰুট সালাডৰ ৰেচিপি লৈ আহিছোঁ ক্ৰিমি ফ্ৰুট সালাড খাই যেহেতু খুব ভাল লাগে অতি সহজতে বনাব পৰা ডিজাৰ্ট হয় তেতিয়াহলে আহক দেৰি নকৰি ৰেচিপিটো আৰম্ভ কৰোঁ এতিয়া আহক ফ্ৰুট সালাডখিনি কিদৰে বনাম ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমে ফ্ৰুটছখিনি ললোঁ তাৰ লগতে মই ক্ৰীম লৈছোঁ পাউডাৰ চেনি আৰু দৈ লৈছোঁ এইখিনি উপাদানেই লৈছোঁ অকণমান কাজু কিশমিশ ব্যৱহাৰ কৰিম এতিয়া প্ৰথমে মই ক্ৰীমটো সম্পূৰ্ণ এক পেকেট ক্ৰীম এদৰে আপোনালোকে চাওক আমুল ক্ৰীম ব্যৱহাৰ কৰিছোঁ সম্পূৰ্ণ এটা ক্ৰীম এদৰে এটা বাউলত মই বাকি লৈছোঁ তাতে মই দৈ দিছোঁ দৈটো 2 চামুচমান দিছোঁ আৰু লগতে চেনি লৈছোঁ এয়া পাউডাৰ কৰা চেনি হয় পাউডাৰ চেনি দি দিছোঁ আপোনালোকে মিক্সিত পিছি ল'ব চেনিটো আৰু খুব ভালদৰে এদৰে মই ঘুটি পেলাই লৰাই দিছোঁ খুব এটা মিহি পেষ্ট প্ৰস্তুত কৰিম আচলতে যেহেতু ক্ৰিমি ফ্ৰুট সালাড হ'ব আজি সেইকাৰণে খুব বেছি ভালকৈ এদৰে ফেটি লৈছোঁ এতিয়া সেইখিনি সময়তে মই কল কাটি লম এটা কল এদৰে বাকলি গুচাই মিহি মিহিকৈ কাটি লৈছোঁ আৰু লগতে আপেল এটা লৈছোঁ আপেলৰ আপোনালোকে ইচ্ছা কৰিলে বাকলি গুচাব পাৰিব মই কিন্তু গুছোৱা নাই এদৰে মিহি মিহিকৈ কাটি লৈছোঁ আচলতে বাকলি থাকিলে কালাৰফুল হয় দেখি ভাল লাগে সেইকাৰণে মই তেনেকৈ দিছোঁ এতিয়া এটা আম লৈছোঁ পকা আম এদৰে মিহি মিহিকৈ কাটি লম আপোনালোকে নিজৰ ইচ্ছা অনুসৰি যিকোনো ধৰণৰ ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰিব তাৰ লগতে মই আঙুৰ দিছোঁ কোলা আঙুৰটো দিছোঁ কোলা আঙুৰটো টেষ্টটো খুব বেছি ভাল লাগে আচলতে এয়া ইতিমধ্যে আঙুৰখিনিও কাটি ললোঁ এদৰে আটাইখিনি প্ৰস্তুত কৰি ললোঁ এতিয়া তাতে কেইটামান কাজু আৰু কিশমিশ মিহি মিহিকৈ কাটি লৈছোঁ এইখিনি ফ্ৰুটছখিনিৰ ওপৰতে দি দিছোঁ এতিয়া প্ৰস্তুত কৰি থোৱা ক্ৰীম আৰু দৈ ফেটি লোৱা বেটাৰখিনিত ফ্ৰুটছখিনি দি দিছোঁ খুব ভালদৰে এদৰে লৰাই দিছোঁ এয়া আমাৰ ফ্ৰুট সালাড প্ৰস্তুত হৈ গ'ল এতিয়া মই প্ৰায় আধা ঘণ্টা 1 ঘণ্টামান ফ্ৰিজত ৰাখিলোঁ ৰাখি এতিয়া পৰিবেশন কৰিছোঁ আপোনালোকে এদৰে অতি সহজতে কম সময়তে ফ্ৰুট সালাড প্ৰস্তুত কৰি খাব পাৰিব খুব ধুনীয়া হয় মই এদৰে পৰিবেশন কৰি দিছোঁ তাতে অকণমান এদৰে আঙুৰ কাটি গাৰ্নিশ কৰি দিছোঁ এতিয়া প্ৰস্তুত হৈ যোৱা ফ্ৰুট সালাডখিনিত মই অকণমান চকলেট সস দি দিছোঁ যেহেতু চকলেট সস মোৰ লৰাই খুব ভাল পায় আপোনালোকে ষ্ট্ৰবেৰীৰ সস দিব পাৰে বা নিদিলেও কথা নাই আচলতে দেখিবলৈ ভাল লাগে আৰু ফ্লেভাৰটো ভাল হয় এদৰে আপোনালোকে এতিয়া প্ৰস্তুত কৰি খাই চাব যেহেতু এতিয়া ফলৰ বতৰ আমৰ বতৰ বিভিন্ন ধৰণৰ ফল বজাৰত উপলব্ধ বা ঘৰতো থাকে ঠিক এদৰে আপোনালোকে বনাই জুতি লৈ চাব খুব ধুনীয়া হয় আচলতে অতি কম সময়তে প্ৰস্তুত কৰিব পৰা এটা খুব সুন্দৰ ডিজাৰ্ট হয় এদৰে আপোনালোকে বনাই খাই চাব আৰু কেনেকুৱা লাগিলে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আজি অৱশ্যে মোৰ গাটো অকণমান বেয়া হে মাত্ৰ আপোনালোকে নিশ্চয় গম পাইছে বহি আছে তথাপি মই ভাবিলোঁ বহুত দিন যেহেতু আপোনালোকে ভিডিঅ' লৈ অহা নাই আজি লৈ আহোঁ আশা কৰোঁ ৰেচিপিটো কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাব ধন্যবাদ